মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম আমাৰ দেশ। আমাৰ দেশ শুনি আমাৰ দেশখনতি মিছলীয়া মানুহে ভৰা। সঁচা কি বস্তু নাজানে বহুতে পৃথিৱীলৈ অহাৰে পৰা। শুনি আমাৰ দেশখনতি চতুৰ মানুহেৰে ভৰা। চতুৰালি কৰি চলিব যে লাগে জানে সৰুৰে পৰা। শুনি আমাৰ দেশখনতি দৰমহাহীন বিষয়াই ভৰা। ঘোচ নাপালে কামকে নকৰে দৰমহা নোপোৱাৰ পৰা। শুনি আমাৰ দেশখনতি নেতা নেত্ৰীৰে ভৰা। ৰাইজৰ কাম নকৰে মুঠেই নেতা হোৱাৰে পৰা। শুনি আমাৰ দেশখনতি মন্ত্ৰী বিধায়কে ভৰা। ৰাইজৰ খবৰ একেবাৰে নলয় ভোট লোৱাৰে পৰা।